Hello friends, আজি দেওবাৰ আৰু আজিৰ প্লান আছিলে এখন চিনেমা চাবলৈ যোৱা। তাতে অসমীয়া চিনেমাখন আহি তেজপুৰত আহিছে বুলি গম পাইছোঁ। গংগা এখনি বুৱতী হিয়া প্ৰস্তুতি পৰাশৰ আছে আৰু ৰাগণিতম আছে বুলি গম পাইছোঁ। চাবলৈ যাম বুলি ভাবিছোঁ। গতিকে আৰু ইয়াৰ কেইদিনমান আগতে KGF খন লাগিছে, এতিয়া বৰ্তমান লাগি আছে, কিন্তু KGF খন চাবলৈ গৈছিলোঁ আৰু মই বিশেষ ভাল নাপালোঁ। এজন বন্ধুৰ লগত গৈছিলোঁ, মোৰ টেষ্টৰ নহয় চাগে। আৰু চিনেমাখন চুপাৰ ডুপাৰ হিট হৈছে, কিন্তু মই সেইটো ক'বলৈ নাযাওঁ, কিন্তু মই বিশেষ ভাল নাপালোঁ। অসমীয়া চিনেমা গতিকে চাবলৈ যাম আৰু ছাপোৰ্ট কৰিব লাগে, অসমীয়া ট্ৰেণ্ডটো পৰিৱৰ্তন কৰিব লাগে আৰু অসমীয়া চিনেমা ছাপোৰ্ট কৰিব লাগে। সেইটো কৰিলেহে আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো গ্ৰ' হ'ব। গতিকে কেনেকুৱা হয় ৰিভিউ এটা আপোনালোকক দিম আৰু লেটছ কণ্টিনিউ। আহি পালোহি আনোৱাৰ হল। এয়া আছে চিনেমা হলৰ ভিতৰৰ পৰিৱেশ। আমি বাহিৰত ৰৈ আছোঁ। কেনেকুৱা ব'লা? ভাল লাগিল চিনেমাখন। হেল্ল' ফ্ৰেণ্ডছ, ঘৰ আহি পালোহি। গংগা এখনি বুৱতী হিয়া চিনেমাখন চাবলৈ গৈছিলোঁ আজি। যথেষ্ট ভাল লাগিল চিনেমাখন। প্ৰস্তুতি পৰাশৰৰ অভিনয়, অৰূপ বৈশ্য, তাৰপিছত ৰাগণিতম আৰু অন্যান্য শিল্পী যিসকলে অভিনয় কৰিছে সকলোৱে বৰ ধুনীয়াকৈ আৰু সুন্দৰ অভিনয় কৰিছে। আৰু কাহিনী চিত্ৰনাট্য সকলোৰে প্ৰশংসা কৰিব লাগিব। আটাইকেইটা দিশেই চিনেমাখনৰ বৰ ধুনীয়া হৈছে, সঁচাকৈ ক'ব লাগিব। আৰু কাহিনী অভিজিত ভট্টাচাৰ্যৰ, সেইটো আমি জানোৱেই। আৰু মণ্টু সিং ডাঙৰীয়াৰ পৰিচালনা সঁচাকৈ বৰ ধুনীয়া হৈছে। আৰু ক'ব লাগিব যে বহুদিনৰ মূৰত এখন ভাল অসমীয়া চিনেমা চাবলৈ পালোঁ। ইয়াৰ আগতে চাইছিলোঁ বৰ্ণলীয়া ভটীয়া এখন আৰু ৰত্নাকৰখনো চাইছিলোঁ। জুবিনদাৰ চিনেমাখনটো চাইছিলোঁ বাৰু। এই গংগা এখনি বুৱতী হিয়া চিনেমাখনৰ আটাইকেইজন অভিনেতাৰ আৰু অভিনেত্ৰীৰ অভিনয় সঁচাকৈ ভাল হৈছে। আৰু ডাইলগ ডেলিভাৰী আৰু আপোনাৰ ঘটনাবিলাকৰ যিবিলাক মানে ছিকুৱেঞ্চ বৰ ধুনীয়াকৈ মানে ইটোৰ পিছত ইটো কাহিনীটো লৈ গৈছে, ধুনীয়াকৈ লৈ গৈছে। আৰু সেইকাৰণে বৰ উপভোগ্য হৈছে। আৰু মোৰ দুটামান ডাইলগ বৰ ভাল লাগিলে। যিজন ভিলেইন আছিলে তেওঁৰ দুটামান ডাইলগ আছিলে। এটা ডাইলগ আছিল, এইবিলাক হিন্দী চিনেমাৰ ষ্টাইল, এইবিলাক পুৰণা হ'ল, তাৰমানে হিন্দী চিনেমা পুৰণা হৈ গ'ল, তাৰমানে এনেকুৱা নিচিনা বুজাইছে। মানে ভাল লাগিছে, কমেডি নিচিনা হৈছে বস্তুটো। হিন্দী চিনেমাৰ ষ্টাইল পুৰণা হৈ গ'ল, মানে তাৰমানে অসমীয়া চিনেমা হিন্দী চিনেমাতকৈ নতুন হৈ গৈছে মানে। আৰু এটা ডাইলগ আছিলে, চাহ নে কফি কি খাব, এই ডাইলগ। দুটা ডাইলগ মজা লাগিলে। বাকীবোৰতো আছেই আৰু অভিনয় সঁচাকৈ ভাল হৈছে, কাহিনীও ভাল। আপোনালোকে চাব পাৰিব। আমি সপৰিয়ালে গৈছিলোঁ আৰু সঁচাকৈ খুব উপভোগ কৰিলোঁ, এনজয় কৰিলোঁ। থামছ আপ ফ্ৰম মি। ধুনীয়া হৈছে চিনেমাখন, আপোনালোকে সকলোৱে চাব পাৰে। ইয়াকে ক'লোঁ আৰু এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।